কোনেনো জানে কাৰ কেতিয়া কাক ভাল লাগিব, কোনেনো জানে কাৰ কেতিয়া কাক ভাল লাগিব। জুবিনদাৰ এই গানৰ শাৰীটোৰ পৰাই আৰম্ভ হৈছিল এটি কাহিনী, এটি প্ৰেমৰ কাহিনী। তাইক মোৰ ভাল লাগিছিল ক্লাছ 6ৰ পৰাই, কিন্তু আমাৰ প্ৰেম হৈছিল ক্লাছ 8ত, যেতিয়া আমি কৈশোৰ কালত ভৰি দিওঁ। আমাৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰৰ ভিতৰত তাই আৰু ময়েই আছিলোঁ প্ৰথম প্ৰেমিক প্ৰেমিকা। বাকীবোৰৰ সাহস নাই, বেজবৰুৱা আশ্চৰ্য চিকনিৰ কোব খোৱাৰ ভয় যে। এবাৰ মোৰ লগৰ ছোৱালী এজনীক চিঠি দিছিল, কিন্তু কোনোবাই আশ্চৰ্যক কৈ দিছিল লগৰটোৱে গৰু পিটন খালে। ছোৱালীজনীৰ ঘৰত চিঠিখন পোৱাৰ পাছত অভিভাৱক স্কুলত আহি প্ৰধান আশ্চৰ্যৰ লগত এখন বিশ্বযুদ্ধ। আৰু সিদিনাই আমি ছলমান খানৰ ছবি থকা হীৰকৰ ক্লাছমেট বহীটো আশ্চৰ্যৰ টেবুলত থৈ শপত গ্ৰহণ কৰোঁ যে মেট্ৰিক পাছ নকৰালৈকে আমি ছোৱালী নাচাওঁ। কথামতেই কাম, সকলোৱে ছোৱালীবোৰৰ পৰা বহুত দূৰত, কিন্তু মইহে তাইৰ পৰা দূৰত থাকিব পৰা নাছিলোঁ। প্ৰথমবাৰৰ বাবে কাৰোবাক ভাল লাগিছিল যে। তাইৰ হাঁহিটো মোৰ প্ৰিয়। ক্লাছৰ ভিতৰতে শুনিবলৈ বেয়া লগা মাতটো আছিল তাইৰ, কিন্তু মোৰচোন তাইৰ মাতটোও প্ৰিয়। আচলতে এয়াই চাগে প্ৰেম, যাক সঁচা ভাল পোৱা যায়, বেলেগৰ চকুত তাৰ বেয়াখিনিও নিজৰ বাবে প্ৰিয় হৈ ৰয়। অংকুৰ মুকুলৰ বাৰান্দাত যেতিয়া কৌতুক অভিনয় কৰোঁ, তেতিয়া মোৰ হাঁহি উঠা কথা শুনা সেই 400 ল'ৰা ছোৱালীৰ হাঁহিত মই কেৱল তাইৰ হাঁহিটো দেখা পাওঁ। টিফিন খোৱা হোৱাৰ পাছত মই প্ৰায়ে দমকলৰ কাষত থকা শৰ্মা আশ্চৰ্যৰ গাড়ীখনৰ কাষতেই ৰওঁ, যাতে তাই টিফিনটো থ'ব আহিলে দমকল মাৰি দিয়া ল'ৰাজন ময়ে হওঁ। স্কুলৰ মাজতে থকা বকুল গছজোপাও কিন্তু আমাৰ প্ৰেমৰ সাক্ষী দেই, কাৰণ অক্টোবৰৰ 14 তাৰিখে তাইৰ পৰি থকা চাইকেলৰ চেইনডাল মই সেই গছজোপাৰ তলতেই তুলি দিছিলোঁ। তাই কৈছিল থেংক ইউ। মই হাঁহি এটা মাৰি ৱেলকাম কৈ হাতেৰে মোৰ চুলিকেইডাল উঠাই দিছিলোঁ। আৰু তাই হাঁহি হাঁহি কৈছিল, তোমাৰ হাতত লাগি থকা চেইনৰ সেই ক'লা তেলটো এতিয়া তোমাৰ কপালত লাগিছে। মই লাজ লাজকৈ হাঁহি মাৰি কৈছিলোঁ, একো নাই দিয়া, লাগি থাকক। তাই বেগৰ পৰা পানী বটলটো উলিয়াই লাহে লাহে মোৰ হাতত পানী ঢালি দিছিল, আৰু পকেটৰ পৰা ৰুমালখন উলিয়াই মোৰ হাতত দিছিল। কপালখন মই মুচিলোঁ যদিও অলপ লাগি আছিল, সেইবাবে তাই নিজেই ৰুমালখনেৰে মোৰ কপালখন মুচি দিছিল। তেতিয়া বকুল গছজোপা লাহে লাহে লৰিছিল, অলপ অলপ বতাহ আহিছিল। তাইৰ চকু মোৰ চকুত আৰু মোৰ বুকুৰ থপথপনি বাঢ়িব ধৰিছিল। হয়তো আমাৰ প্ৰেমৰ আৰম্ভণি তেনেকৈ হৈছিল। লাহে লাহে আমাৰ প্ৰেমৰ কথা ক্লাছৰ সকলোৱে গম পালে। হীৰক, ৰাজদ্বীপ, মৃদুস্মিতাহঁতেতো মোক সাহসিকতাৰ বঁটাও দিলে, এডাল নটৰাজৰ কাঠ পেঞ্চিল। সৰস্বতী পূজাৰ আগদিনাখন অংকুৰৰ ৰুমত হোৱা হিন্দীৰ ক্লাছটোত তাই কৈছিল, অহাকালি তুমি হালধীয়া কুৰ্তা পিন্ধি আহিবা, মই হালধীয়া চাদৰ মেখেলা পিন্ধি আহিম। তেতিয়াৰ সৰস্বতী পূজাত আমাৰ কাপোৰ বুলিলে ল'ৰাবোৰৰ বৃহস্পতিবাৰ আৰু শনিবাৰে পিন্ধা স্কুলৰ সেই বগা কাপোৰযোৰ, লগতে ডিঙিত এখন গামোচা। কিন্তু সেইবাৰ মই পূজাত দেউতাৰ হালধীয়া কুৰ্তাটোৱেই পিন্ধি গৈছিলোঁ। মোৰ গাত কুৰ্তাটো বহুত ডাঙৰ হৈছিল, লগৰ সকলোৱে মোক হাঁহিছিল, মোৰ বহুত লাজ লাগিছিল। মৃদুস্মিতাই কৈছিল, আমাৰ ল'ৰা এতিয়াৰ পৰাই ঘৈণীয়েকৰ মতে চলা হৈছে, পাছত কি কৰে ক'ব নোৱাৰিছোঁ দেই। মই সিহঁতবোৰৰ পৰা আঁতৰি আহিলোঁ আৰু গেটৰ সন্মুখৰ কৃষ্ণচূড়া গছজোপাৰ তলতেই তাইৰ বাবে ৰৈ আছিলোঁ। অলপ সময় পাছত তাই মোৰ কাষত আহি কৈছিল, হালধীয়া হালধীয়া, দুইটাকে বেষ্ট মিলিছে। জয়ন্ত আছে যদি কেমেৰাটো লৈ আহে ন, তেতিয়াহ'লে আমি দুটাই কপি ফটো উঠিম দিয়া। মই দুখ মনে কৈছিলোঁ, মোক সকলোৱে হাঁহিছে, কুৰ্তাটো মোৰ তাত ভাল লগা নাই। তাই কৈছিল, মোৰ হালধীয়া চাদৰ মেখেলা নাই, সেইবাবে মই মাৰ কাপোৰযোৰেই পিন্ধি আহিলোঁ। অলপ ডাঙৰ হৈছে, হ'লেও দুটা পিন মাৰি লৈছোঁ। মুঠতে হালধীয়া পিন্ধিহে এৰিছোঁ, কাৰণ হালধীয়াটো তোমাৰ প্ৰিয় ৰং যে। মোৰ ক'বলৈ শব্দৰ অভাৱ হৈছিল। তেতিয়াই মোৰ মনত ভাৱ হৈছিল যে সঁচা ভালপোৱা এনেকুৱাই চাগে। আজি সৰস্বতী পূজাত পঢ়ি অহা নিকেতনখনলৈ এপাক গ'লোঁ।
দেউতাৰ হালধীয়া কুৰ্তাটো এইবাৰ কিন্তু বৰ ধুনীয়াকৈ হৈছে। এতিয়া মই ওখ হৈছোঁ যে। বকুল গছজোপাও কিন্তু বহুত ওখ হৈছে দেই, ৰাস্তাৰ পৰাই দেখা পায়। কিনো হ'ল নাজানো, হঠাতেচোন মোৰ বুকুৰ থপথপনি বাঢ়িব ধৰিছে। বকুল গছজোপাৰ ওপৰৰ ঠাৰিকেইডাল বতাহত হালিব ধৰিছে। কেইটামান সৰু ল'ৰাই হাফ পেডেল মাৰি চাইকেলৰ শব্দ উলিয়াই মোৰ কাষেৰে পাৰ হৈ গৈছে। লাহেকৈ নিকেতনৰ গেটখনলৈ চাই দেখিলোঁ যে হালধীয়া কাপোৰ পিন্ধা ছোৱালী এজনী বাহিৰৰ ফালে খোজকাঢ়ি আহি আছে। মই তাইক সন্মুখৰ পৰা চাবৰ বাবে তাইৰ কাষলৈ গ'লোঁ। তাইৰ কাষত গৈ পাওঁতেই তাইৰ চকুত মোৰ চকু, মোৰ চকুত তাইৰ চকু। মোৰ বুকুৰ ধপধপনি বাঢ়িব ধৰিছে আৰু তাইৰ চকু দুটা জলজলীয়া পৰিছে। মাকৰ হালধীয়া কাপোৰযোৰো এইবাৰ তাইৰ গাত বৰ ধুনীয়াকৈ হৈছে। সঁচাকৈ এইবাৰ আমাক হালধীয়াত বৰ ধুনীয়া লাগিছে। মই কুৰ্তাটোৰ পকেটত হাতখন ভৰাই চালোঁ। তাইৰ চকুপানী মুচিব দিবৰ বাবে মোৰ তাত ৰুমাল নাই। হঠাৎ পিছপিনৰ পৰা সৰু ল'ৰা এটাই মাত লগালে, মা, মোৰ খোৱা হৈ গ'ল, মোক হাত ধুৱাই দিয়াহি। গেটৰ সন্মুখত থকা কৃষ্ণচূড়া গছজোপাৰ তলৰ পৰা কাৰোবাৰ প্ৰচণ্ড চিঞৰ, ঐ যন্ত্ৰাস্ত্ৰৰ কেমেৰাটো মই লৈ আহিছোঁ, তহঁতে ফটো উঠ যদি সোনকালে আহ। কাহিনীটো সম্পূৰ্ণ কাল্পনিক, মই জাষ্ট এনেই ভাবি ফেচবুকত লিখিছিলোঁ আৰু ভাবিলে এটা অডিঅ' বনাই চালোঁ। চ' যদি ভাল পালে থেংক ইউ। জীৱনটো এনেই সৰু, তাতে 7 মিনিট সময় অডিঅ'টোৰ বাবে খৰচ কৰাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।